ব্লগৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ষ্টাৰ্টিংটো দেখিয়ে গম পাইছে চাগে কাৰোবাৰ বাৰ্থডে। মোৰ বা মানে মোৰ চিষ্টাৰ ইনলৰ বাৰ্থডে আৰু বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ আমি গৈ আছোঁ কাজিৰঙাৰ বৰগছ ৰিজৰ্টলৈ। আচলতে বাৰ কাৰণে এইটো ছাৰপ্ৰাইজ হয়। বায়ে এতিয়ালৈকে গম নাপায় যে আমি বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ গৈ আছোঁ। গোটেই বাটটো হাঁহি ধেমালিৰে আহি এতিয়া পাই গ'লোহি বৰগছ। মই বাৰ্থডে চেলিব্ৰেশ্যনৰ লগতে বৰগছ ৰিজৰ্টখনো আপোনালোকক দেখাম, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। সোমায়ে ভাল লাগি গৈছে, ইমান ধুনীয়াকৈ গছ গছনিবোৰ মেইনটেইন কৰি ৰাখিছে। গোটেই এণ্ট্ৰেঞ্চটো বিৰাট ধুনীয়া হয়। কিন্তু এতিয়া আমাৰ লাঞ্চৰ টাইমো হৈছে, গতিকে ফাৰ্ষ্ট লাঞ্চটো কৰি লওঁ, তাৰপিছত বাকীখিনি দেখাই থাকিম বাৰু। লাঞ্চ কৰি উঠি কেকটো কটা হৈ গ'ল। বাই সঁচাকৈ গম পোৱা নাছিল কেক চেক এনেকৈ এৰেঞ্জ কৰা হৈছে বুলি। এতিয়া আমি অকণমান ৰিজৰ্টখন ফুৰিম আৰু আপোনালোককো দেখাই থাকিম। এয়াই আছিল বৰগছ। গতিকে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।